স্বৰবৰ্ণ কেইটা? অসমীয়াৰ স্বৰবৰ্ণ কেইটা? অসমৰ ৰাজ্যপালৰ নাম জানেনে? বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীৰ নাম জানেনে? ৰাজ্যপালগৰাকীৰ নাম মই পাহৰি গ'লো ছাৰ। এইটো সমষ্টিৰ বিধায়কৰ নাম কি? বিধায়কৰ নাম নাজানো, মই নতুনে আহিছো এতিয়া ইমান এইখিনি। ৰাজ্যৰ একাংশ বিদ্যালয়ৰ এয়াই এতিয়া বাস্তৱ ছবি। হেড ছাৰে নাজানে নিজৰ সমষ্টিৰ বিধায়কৰ নাম, কাৰণ তেওঁ এতিয়াও ছাত্ৰ ছাত্ৰীৰ সৈতে শিকিহে আছে। আপুনি যদি নতুন আহি আছে ছাত্ৰ ছাত্ৰী কেনেকে জানিব? না মই আহিছো এতিয়া শিকি আছো, ময়ো শিকিয়ে আছো। এইখন হোজাই জিলাৰ লংকা শিক্ষা খণ্ডৰ অন্তৰ্গত কপাহবাৰীৰ 1135 নম্বৰ চোটলিখা প্ৰাথমিক বিদ্যালয়। 1951 চনতে স্থাপিত হোৱা স্কুলখনৰ শিক্ষা ব্যৱস্থা দেখিলে আপোনাৰো চকু কপালত উঠিব। প্ৰথম শ্ৰেণীৰ পৰা পঞ্চমমান শ্ৰেণীলৈকে এজন শিক্ষকে শিক্ষাদান দিবলগীয়া হৈছে আৰু অতি পৰিতাপৰ বিষয় এই শিক্ষকগৰাকী হিন্দী মিডিয়ামৰ শিক্ষক হোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীক এক প্ৰকাৰ শূন্য ধৰণৰ শিক্ষা প্ৰদান কৰি আছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক জিতেন্দ্ৰ চৌহানৰ মিডিয়াম আকৌ হিন্দী, সেয়ে তেওঁ অসমীয়া ভালকৈ নাজানে। ছাৰৰ শিক্ষা ব্যৱস্থাৰ ভয়ংকৰ পৰিস্থিতি আপুনি ছাৰৰ মুখেৰে শুনক। আৰু ব্যঞ্জন বৰ্ণ? ব্যঞ্জন বৰ্ণটো গিনতি কৰিব লাগিব, ইমান টেটৰ প্ৰশ্ন আপোনালোকে সুধি দিলে। এইজন শিক্ষকে আকৌ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে পাঠদান কৰিবলগীয়া হয় ছাত্ৰ ছাত্ৰীক, কিন্তু ছাৰে নিজেও নাজানে স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ। এইজন শিক্ষকৰ পৰা ছাত্ৰ ছাত্ৰীৰ উপযুক্ত শিক্ষা পাইছে বুলি ভাবেনে আপুনি? ইপিনে ছাত্ৰ ছাত্ৰীও নাজানে প্ৰধান শিক্ষকৰ নাম কি। বিদ্যালয়খনৰ অৱস্থাও তেনেই তথৈবচ। ৰাজ্যৰ শিক্ষা ব্যৱস্থা তথা এনে শিক্ষকৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় লোক তথা অভিভাৱকসকলে। তেওঁলোকৰ শিক্ষামন্ত্ৰীলৈ এটা অনুৰোধ, বিদ্যালয়খনত নিযুক্তি দিয়ক পৰ্যাপ্ত শিক্ষক। হিন্দী মাধ্যমৰ ছাৰ দিছে, অসমীয়া ভাষা নাজানে, তাৰপিছত ছাৰেও নাই। স্কুলখনত 5-4জন ছাৰ থাকিব লাগে, ছাৰ নাই স্কুলখনত। আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া, আমি এইটোৱেই অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ স্কুলখনৰ অৱস্থা আপোনালোকে অলপ দেখুৱাওকচোন। অলপ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, আমাৰ স্কুলখনৰ অৱস্থাটো দেখুৱাওক। এনেকুৱা অৱস্থা হৈছে স্কুলখনত গৰু ছাগলী সোমাই থাকে। ৰাজ্যত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ অন্ত পৰাৰ পাছত নৱেম্বৰৰ পৰা আৰম্ভ হ'ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। শিক্ষাৰ মান উন্নত কৰাৰ নামত কোটি কোটি টকা খৰচ কৰিছে ব্যাগুম শিক্ষা বিভাগে। কিন্তু গুণোৎসৱ পাতিলেই জানো হ'ব? যদিহে প্ৰধান শিক্ষকে অসমীয়া নাজানে, ছাত্ৰ ছাত্ৰীয়ে প্ৰধান শিক্ষকৰ নাম নাজানে, তেনেহলে অসমৰ শিক্ষা বিভাগৰ উন্নয়ন হলেহে হল আৰু। দবকাৰ পৰা আব্দুল হাকিম, নিউজ 18 অসম নৰ্থ ইষ্ট।